নমস্কাৰ মই বিকাশ পেদিয়া আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে বিকাশ পেদিয়া অল আপোনালোকক মই এটি সৰু অনুৰোধ জনাব বিচাৰিছোঁ যদিহে আপোনালোকে বিকাশ পেদিয়া অল মিক্সচাৰ ইউটিউব চেনেলৰ প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহ'লেহে আপোনালোকে এনেকুৱা ধৰণৰ নতুন নটিফিকেশ্যন পাই থাকিব আৰু আপোনালোকক যদি ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱীলৈ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব হয় দাদা বাইদেউসকল আপোনালোকক মই আজি দেখুৱাবলৈ যত্ন কৰিম শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ কিছু দৃশ্যাংশ আৰু বহুতো নজনা ইতিহাসৰ পৰ্বত আৰু আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতনীয়ে সকলো একেলগত একগোট হৈ হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিব সমগ্ৰ গুপ্তেশ্বৰ দেৱালয়ৰ চৌপাশ গতিকে আপোনালোকে চাই থাকিব বিকাশ পেদিয়া অল মিক্সচাৰ ইউটিউব চেনেল তেতিয়াহ'লে বলক আমি আগৰ পৰ্যায়লৈ আগবাঢ়ো ধন্যবাদ গুপ্তেশ্বৰ দেৱালয়ৰ কিছু দৃশ্যাংশ হয় দাদা বাইদেউসকল আপোনালোকে যদি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ ভূ আস্থানসকলে মন কৰে তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব এনেকুৱা ধৰণৰ আৰু ইয়াৰ আস্থান সপেক্ষে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ আস্থান হ'ল ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ পশ্চিম শোণিতপুৰ জিলাত অৱস্থিত আৰু ইয়াৰ মুখ্য দেৱ দেৱী হিচাপে পৰিগণিত হৈছে শিৱ আৰু ইয়াৰ প্ৰধান উৎসৱ হিচাপে পৰ্বত আছে মহাশিৱৰাত্ৰি আৰু ইয়াৰ স্থাপত্য শৈলী আহোম শৈলী হিচাপে জনাজাত হয় দাদা বাইদেউসকল আমি যদি সাধাৰণতে অসমীয়াত উচ্চাৰণ কৰোঁ শিংগৰী মন্দিৰ বা গুপ্তেশ্বৰ দেৱালয় আকৌ ইংৰাজীত গুপ্তেশ্বৰ টেম্পল হৈছে অসমৰ শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ ঢেকীয়াজুলি চহৰৰ কিছু নিলগত অৱস্থিত হিন্দু ধৰ্মৰ এক শৈলী ধৰ্মীয় গ্ৰন্থ কালিকা পুৰাণত সিংগটক নামেৰে এই গুপ্তেশ্বৰ দেৱালয় উত্থাপিত আছে আকৌ যদি আমি তেজপুৰ চহৰৰ পৰা আহোঁ প্ৰায় 45 কিলোমিটাৰ আৰু ঢেকীয়াজুলি চহৰৰ পৰা আহোঁ তেতিয়াহ'লে প্ৰায় 11 কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শিংগৰী পাহাৰৰ পাদদেশত অৱস্থিত এই শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় বহুতো লোক পৰ্বত অনুসৰি এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মা দেৱতাই নিৰ্মাণ কৰিছিল আৰু তাৰ পাছত আহোম স্বৰ্গদেউসকলে ইয়াত বহুদিনে প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু আপোনালোকক যদি মই শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ গঠন সম্পৰ্কে অৱগত কৰাওঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় জ্ঞাত হ'ব যে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত শিখৰত এটা পিতলৰ কলচি বা কলহ আছে আৰু এখন তোৰণ আছে দেৱালয়ৰ চাৰিও চৌপাশে ইটাৰে আৱিষ্কৃত হৈ আছে আপোনালোকে নিশ্চয় দেখিবলৈ পায় আৰু শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ ইতিহাস পৰ্বত আৰু ইয়াৰ নামাকৰণ সম্পৰ্কে যদি আপোনালোকক মই জ্ঞাত কৰি দিবলৈ মই প্ৰয়াস কৰোঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখি বা শুনি অৱগত হ'ব পাৰিব গুপ্তেশ্বৰ দেৱালয়ৰ নামাকৰণ সংক্ৰান্তত এটা লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত শোণিতপুৰ ৰজা বানাসুৰ কাশীধামলৈ গৈ শিৱক আৰাধনা কৰিছিল আৰু তেওঁ কাশীধামৰ পৰা আহি নিজ ৰাজ্যৰ দ্বিতীয় কাশীধাম স্থাপন কৰাৰ মনস্থ কৰি এতিয়া লুইতৰ পাৰত বিশ্বনাথ ঘাটত নিৰ্মাণৰ কথা জানিব পাৰি বানাসুৰে এই বৃহত্তম কাশীধাম নিৰ্মাণৰ কথা অৱগত হোৱাত স্বৰ্গদেৱৰ দেৱতাসকলে বিস্মিত হ'ল আৰু পৰিকল্পনা বিফল কৰিবলৈ বান ৰজাই অনা এটা শিৱলিংগ চুৰিকাৰ্য সংঘটিত কৰি আনি শিংগৰী পাহাৰৰ কিছু অংশত লুকুৱাই থ'লে এনেদৰে শিৱক গুপ্ত কৰি ৰখাৰ বাবে ইয়াৰ নাম শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় নামেৰে নামাকৰণ হৈছে আপোনালোকে বন্ধু বান্ধৱী দাদা বাইদেউসকল আপোনালোকে নিশ্চয় ঠিকেই শুনিবলৈ পাইছে এয়াই হৈছে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ ইতিহাস পৰ্বতৰ কিছু নজনা কথা তেতিয়াহ'লে বলক আমি বেলেগ ভিডিঅ' আৰম্ভ কৰোঁ
হয় দাদা বাইদেউসকল, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে যে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ গুপ্তেশ্বৰ দেৱালয়ৰ চৌপাশ। আৰু আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত পৰ্যটকস্থলীৰ বাবে কিছুমান বাসগৃহ নিৰ্মাণ কৰা হৈছে। সেই দৃশ্য আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম। আৰু আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম বিভিন্ন প্ৰান্তৰ পৰা সমাগম হোৱা ভকত ভকতনীৰ দৃশ্য। আৰু মই দেখুৱাবলৈ যত্ন কৰিম ক'ত কিদৰে মহাশিৱৰাত্ৰিৰ আয়োজন চলিছে, ক'ত কিদৰে সম্পূৰ্ণ প্ৰস্তুতি হৈছে নে নাই, সেই সকলো দৃশ্য আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম। ধন্যবাদ। তেতিয়াহ'লে বলক আমি আগবাঢ়োঁ। অ'কে মা বাইদেউসকল, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰি আছে যে এয়াই হৈছে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ পৰ্যটকস্থলী। এই পৰ্যটক কেন্দ্ৰত দেশৰ বাহিৰে বিভিন্ন প্ৰান্তৰ দেশী বিদেশী পৰ্যটকে সমাগম কৰেহি মহাশিৱৰাত্ৰিত। আৰু আপোনালোকে নিশ্চয় জ্ঞাত যে মহাশিৱৰাত্ৰিত ইয়াত বিভিন্ন প্ৰান্তৰ দেশী বিদেশী পৰ্যটক আৰু ভকতসকলে ইয়াত সমাগম কৰেহি। আৰু আপোনালোকে যদি মহাশিৱৰাত্ৰিত ইয়াত দৰ্শন কৰিবলৈ আহে তেতিয়াহ'লে আপোনালোকে বিভিন্ন প্ৰান্তৰ ভকত ভকতনীক লগ পাব। ধন্যবাদ। নমস্কাৰ।